জুই লগোৱা পদ্ধতি যিহেতু এতিয়া ওপৰত কি ধুনীয়াকৈ আম গছৰ ওপৰত কি কাৰণত আমি জুই লগাইছোঁ এয়া ধোঁৱা দিছোঁ কি কাৰণত ধোঁৱা দিছোঁ আপোনালোকে গম পাইছে নিশ্চয় হয়তো যদি গম নাপায় তেনেহ'লে মই কৈ আছোঁ কি কাৰণত এই ধোঁৱাটো দিছে কোনো গম নাপায় এয়া হৈছে চবফালে ধোঁৱা দিয়া হৈছে আৰু এইফালে সেইপানেও মই ধোঁৱা দি দিছোঁ যিফালে মই ধোঁৱা ওপৰত কি কাৰণত ইয়াত গছৰ তলে ধোঁৱা দিয়াৰ কাৰণটো কি আপোনালোকে হয়তো গম পোৱা নাই তেনেহ'লে মই গম পোৱাই দি আছোঁ এয়া হৈছে ধোঁৱা দিয়াৰ কাৰণ হৈছে যিটো এতিয়া আম গছত ফুল ধৰি আছে এয়া হৈছে আম গছত ফুল ধৰি আছে এই ফুল ধৰাতে মাখি চাখি আহি পৰিব আৰু সেইবিলাক পৰা ফুলবিলাক সৰাই দিয়ে তো আমি ধোঁৱা দিলে এনেকুৱা যদি ধোঁৱা দিওঁ তেনেহ'লে ওপৰত উৰি যায় আৰু সেইবিলাক ধোঁৱাৰ পৰা মুক্ত হৈ আমি আম ফল খাব পাৰিম এয়া হৈছে পদ্ধতি আমাৰ আম গছৰ এই বাগানৰ পদ্ধতি হৈছে ওপৰত ফুল লাগি আছে এতিয়া আম গছৰ ফুল এয়া হৈছে আম গছৰ ফুল এয়া আম গছৰ ফুল লাগি আছে